লাইভ নহয় এইবিলাক লাইভ বোলে মই নাৰ্ভাছ হৈ যাওঁ, ঘামি গৈছোঁ দেখিছা নাই? কি হৈছে? মই ঘামি যাওঁ এইবিলাক। এই নহয় নহয়, এইটো ইউটিউব চেনেল মোৰ। কি দিব লাগে? মোৰ ইউটিউব চেনেল। তোমাৰ ইউটিউব চেনেল? এইবিলাকতো আৰু ঘামি যাওঁ মই একদম। আইঅ মোৰ গৰম লাগি গৈছে। লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া। লোকেল উৎপাত মানে এটা হাঁহি। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি বিশেষ কাৰণত মই এইটো গেটআপত ৰেডি হৈ আহিছোঁ। সাধাৰণতে আপোনালোকে মোৰ ভিডিঅ'বোৰ ডান্স ভিডিঅ'বোৰ দেখিবলৈ পাই থাকে, বেলেগ বেলেগ মানে এটা জনৰৰে ভিডিঅ' নাথাকে, মোৰ বেলেগ বেলেগ ভিডিঅ' আপোনালোকে দেখিবলৈ পায়। গতিকে আজি মই এটি বিশেষ অনুষ্ঠান এটাত গৈ আছোঁ, লোকেল উৎপাত। সকলোৱে নিশ্চয় উৎপাতৰ পৰিচয় দিব নালাগে। লোকেল উৎপাত খুব জনপ্ৰিয় বোলছবি, জনপ্ৰিয় ফিল্ম। গতিকে লোকেল উৎপাতৰ ছাকচেছ পাৰ্টিত মই গৈ আছোঁ। গতিকে তাতে বহুত বিশেষ বিশেষ মানুহক আমি লগ পাম। গতিকে বলক মোৰ লগত। আহি পাই বহি দিছোঁ আৰু পিছফালে আছে লোকেল কমফৰ্টৰ মামা, এইফালে আছে অনুপম দা, বিভূতিদা, ইপসিতা। বিভূতিদাৰ কিছু ৰেকৰ্ডিং লৈছিলোঁ কিন্তু নহ'লগৈ, যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম। এয়া বিভূতিদা, আহকচোন বিভূতিদাৰ লগত কিছু কথা পাতোঁ। আগতে চিৰিয়েল যেতিয়া আমি প্ৰথম দেখিছিলোঁ একদম চিৰিয়াছ মতত আছিল। নহয়, মই আচলতে কি হয়, মই চিৰিয়াছ খুব ভাল পাওঁ কৰি। এক্টৰ হিচাপে ভাল পাওঁ, মাজত থাকি অকণমান বেয়া লাগে, মাজৰ কামবিলাক কৰিবলৈ বেয়া পাওঁ, এনেই যে গৈ থাকে তেনেকুৱা। সেইকাৰণে মই চিৰিয়াছো ভাল পাওঁ, দুখৰ কোনোবাই দিলে ভাল পাওঁ, খুব বেছি গুণগামি দিলে ভাল পাওঁ। তাৰপিছত হিউমাৰ, এই যেনেকৈ কেনিয়ে যিখিনি কৰে ভাল লাগে। বহুত ভাল লাগিছে এনেকৈ যাতে আৰু লগ পাই থাকে। থেংক ইউ বিভূতিদা, থেংক ইউ ছ' মাছ। পিছফালে আছে আমাৰ লোকেল উৎপাত কৰা ল'ৰাকেইটা, বিৰাট বদমাছ। আজি ভদ্ৰই আহিছে। লোকেল উৎপাত মানে লগৰ লগত। এয়া কেনিদা, এতিয়া কেনিদাক দেখিছোঁ। কেনিদাৰ ওচৰলৈ যাওঁ আৰু কেনিদাৰ খবৰ লওঁ। কি খবৰ কেনিদা? খুবেই ভাল। বহুত দিনৰ মূৰত, এবছৰ দুবছৰমান লগেই পোৱা নাই। আই থিংক ছ'। ফিল্ম চাব গৈছোঁ, মই পিছত চাব গৈছোঁ তেখেতসকলৰ লগত, তলত যোৱাই নহ'ল আৰু প্ৰিমিয়াৰটো যোৱা নহ'ল আৰু ডাইৰেক্ট লোকেল উৎপাতৰ পাৰ্টি টাইম গৈছোঁ খাবলৈ। আজি কি আছে? মই এনেই প্ৰফাইলত কিন্তু গাহৰিটো দেখিছোঁ, আৰু কিবা আছে নেকি? মাছো আছে মাছো আৰু আছে। তিলৰ লগত কিবা এটা বনাইছে, এইটো মই নাজানো একজেক্টলি, কিন্তু আছে। আপোনালোকে সকলোৱে লোকেল উৎপাত চাইছেই চাগে আৰু গম পাইছেই। এতিয়া মানে টপত আছে নেকি আমাৰ অসমৰ জনপ্ৰিয় ডাইৰেক্টৰৰ ভিতৰত? কিন্তু আছে টপত নহয়, এতিয়া লোকেল উৎপাত নাম্বাৰ 5ত হ'ব অসমৰ আটাইতকৈ মানে বেছি বক্স অফিচ কালেকশ্যনৰ ভিতৰত। চ' লোকেল উৎপাত নাম্বাৰ 5। লোকেল উৎপাতৰ পিছত আৰু কিবা আৰু কি আছে মানে আমি অলপ দৰ্শকসকলক জনাই থৈ দিওঁ যাতে তেওঁলোকে এক্সাইটেড হৈ থাকে। ইয়াৰ পাছত আহি আছে কি কোৱা দোস্তি। কি কোৱা দোস্তি? এইটো এটা ফুল অন কমেডি হয়। 4জন ল'ৰা 3জনী ছোৱালী, চ' চবেই ফ্ৰেণ্ডছ হয়। এণ্ড এতিয়ালৈকে আমাৰ 8মাহ কাম হৈছে, পষ্ট প্ৰডাকশ্যনৰ শ্বুটিংটো শেষ হ'ল। এণ্ড এইটো আই থিংক ঠাণ্ডা দিনত, নৱেম্বৰ ডিচেম্বৰ তেনেকুৱা টাইম। ঠিক আছে, বহুত ভাল লাগিছে। আজি মানে খাবলৈ পাম, খাম বুলি আহিছোঁ আৰু ভাল লাগিছে কেনিদাই মাতি এনেকৈ। আৰু বৰ্ণালীকো আমাৰ ফিল্ম ছাছপেণ্ডেড ইনস্পেক্টৰ বৰত চাব পাৰে। ৰিল ড্ৰামা এপত আছে, লোকেল কুকু 1, লোকেল কুকু 2, ছাছপেণ্ডেড ইনস্পেক্টৰ বড়ো, গোটেইকেইটা ৰিল ড্ৰামা এপত আপোনালোকে চাব পাৰে। এণ্ড বৰ্ণালীৰো তাত এটা ভাল ৰোল আছে, আপোনালোকে চাব পাৰে। আপোনালোকে নিশ্চয় চাইছে যদিও মোক চিনি পোৱা নাই, ৰিকগনাইজ কৰিব পৰা নাই, এতিয়া চাগে পাৰিব। অ'কে কেনিদা, মোৰ চেনেলৰ কাৰণে কিবা এটা কৰি দিয়ক। অল দ্য ভেৰি বেষ্ট টু বৰ্ণালী ফৰ হাৰ চেনেল, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নকৰে, এতিয়া কেনিদাই কৈছে যেতিয়া নিশ্চয় কৰিব, কৰিবলৈ নাপাহৰিব। থেংক ইউ কেনিদা, থেংক ইউ ছ' মাছ। বাই বাই দি দিয়ক। খাবলৈ যাওঁ। খাবলৈ যাওঁ, খাবলৈ যাওঁ। লাগিছে এয়া এতিয়া খাবলৈ গৈ আছোঁ, অলপমান খাই লওঁ। এয়া হ'ল ভূমিকা। ভালে আছ?
লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আড্ডাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা খুহা মাৰি পুৰা মনৰ বিয়া দিলো 5 টকাৰ হিচাপ মিলাই চিটি বাছত ভৰি বিপদ হাজাৰ যদিও চিন্তা বিলা কিটি বাছত কৰি লগৰ কেইটাৰ লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আড্ডাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা খুহা মাৰি পুৰা মনৰ বিয়া দিলো 5 টকাৰ হিচাপ মিলাই চিটি বাছত ভৰি বিপদ হাজাৰ যদিও চিন্তা বিলা কিটি বাছত কৰি লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া খোৱা হৈ গ'ল মোৰ গাইজ হেল্ল' গাইজ আজিকালি এইটো খুব চলে এয়া কিডনী দালাল দেই কিডনী দালাল খাব গৈছে আৰু চবেই জানে মই হাই গৈ আছোঁ হাই জেৰি হেল্ল' চব খোৱা গৈছে কিডনী দালাল নাই ইয়াত আমাৰ ডিপেণ্ডাৰ বহি আছে অলপ পিছত কথা পাতি আছোঁ তেওঁলোকে ভাত খাই আছে গতিকে ভাত খোৱা সময়খিনি কমচে কম শান্তিৰে খাব দিব লাগে মই নিজে নাখালে কিয় বেলেগক শান্তিমতে খাব দিব লাগে আৰু আছে এতিয়া লোকেল উৎপাতৰ ভিডিঅ' কৰি গৈ আছোঁ মানে ইমান এটাৰ পিছত এটা মানে চেলিব্ৰিটি হৈ গৈ আছে গতিকে তেওঁলোকক লগ পোৱাটো ইমান টান গতিকে আজি এই ছাকচেছ পাৰ্টিতে যিহেতু লগ পাইছোঁ গতিকে কাকো নেৰোঁ বুলি ভাবিছোঁ মই অহাৰ লগে লগে মানুহবোৰ উঠি যায় নেকি এয়া আমাৰ লোকেল উৎপাত কৰা টিমখিনি দেই দেখাই দিছোঁ বৰ্তমান মাৰ্চেল আৰ্টিষ্ট হয় গতিকে তেনেধৰণে তেওঁলোকে কাম কৰি গৈ আছে ষ্টুডেণ্ট আছিলে মাৰ্চেল আৰ্ট কৰি থকা এতিয়া মানে চেলিব্ৰিটি হ'ল মই মানে এতিয়া এনেকৈ ধৰণৰ ইণ্টাৰভিউতহে মানে লগ পাম এনেধৰণৰ পাৰ্টিতহে লগ পাম সাধাৰণতে লগ বেছি হ'ল নুশুনিব অ'কে থেংক ইউ ছ' মাছ চবকে লগ পালোঁ ভাল লাগিল আৰু বিশেষ এগৰাকী আছে অনুপম দাই এই মানে নানা কৈ দেখিলেনে এই মোৰ পিছলে লুকাই থাকিল এওঁ আমাৰ লাইন প্ৰডিউচাৰ চাওঁ আৰু কাক লগ পাওঁ দেখাই গৈ থাকিম আপোনালোকক ব্যক্তি আমাৰ লগত আছে মন্টু দেউৰী মন্টুক চবেই আমাৰ অসমৰ কি কয় তনিজা বুলি কয় আমি জানো আমি যিহেতু দৰ্শক আমি জানো পাছত আহিছে আৰু তেওঁ বৰ্তমান পাৰ্টি কৰি ওলাই আহিছে ভিডিঅ' চলি আছে পাৰ্টি আমি মানে অলপ ভিডিঅ' বনাই আছোঁ আৰু মই তোমাৰ ফিল্মখন লোকেল উৎপাত চবেই চাইছে মানে নোচোৱা কোনো মানুহে নাই আৰু মই এই মাহতে শুনিলোঁ যে 3 মাহ কণ্টিনিউ লোকেল উৎপাত চলি আছে কেনেকুৱা মানে নিশ্চয় বহুত ভাল লাগিছে কেনেকুৱা তোমাৰ ফিল্মটো কোৱাচোন প্ৰথমে অসম বাহিৰ নাই প্ৰথমে প্ৰথমে অসমবাসী ৰাইজক মোৰ বহুত আন্তৰিক ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ ফিল্মখন ইমান মৰম দিলে ইমান আশীৰ্বাদ কৰিলে ছেকেণ্ডতে আমাৰ ডাইৰেক্টৰ ছাৰক ধন্যবাদ দিব বিচাৰোঁ তেওঁ মোক এই ফিল্মত কাম কৰিবলৈ সুযোগ দিলে আৰু ফিলিংছ খুবেই বহুত ভাল একদম কি ক'ম আৰু আমি তোমাক লোকেল কম্পিউটাৰৰ পৰা দেখিছোঁ তাৰপিছতে ছাছপেণ্ডেড ইনস্পেক্টৰ বড়ো তাতে দেখিবলৈ পাইছোঁ আৰু তেখেতৰ এখন ফিল্ম লোকেল উৎপাত গতিকে বহুতে এই ফিল্মখনত সঁহাৰি জনাইছে বহুতে ভাল পাইছে আৰু মানে বহুত মিক্স এক্সপিৰিয়েঞ্চ ন বহুত ধৰণৰ মানে লোকেল কম্পিউটাৰটো বেলেগ আছিলে ছাছপেণ্ডেড ইনস্পেক্টৰ বড়ো বেলেগ আৰু লোকেল উৎপাতটো টোটেলি বেলেগ একদম কমেডি জনৰ চ' বহুত বঢ়িয়া এক্সপিৰিয়েঞ্চ বহুত লাইফত মানে আৰু বহুত কিবা কৰিবলৈ আছে এইটো জাষ্ট মোৰ জাৰ্ণি ষ্টাৰ্টহে হয় আৰু বেলেগ অকল অসমতেই নহয় মনটো বাহিৰতো গৈ আহিছে মোৰ ভাইটিৰ নিচিনা মোক বৌ বুলি কয় গতিকে তাৰ বিষয়ে যিখিনি জানো মই ক'বলৈ চেষ্টা কৰিছোঁ মনটোৱে বাহিৰত
सैफ अली खान स्टैंडाबुल तानाजी तानाजी मर्दानी 2 मर्द को दर्द नहीं होता साहू रिसेंटली रिलीज হৈছিলে अनेक अनेक 5খনমান কৰিছিলোঁ বলিউড বহুত কেইখন কৰিছে আৰু তাৰ পৰা যিখিনি এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি নিশ্চয় ইয়াতে কাম দিছে নিশ্চয় আমাৰ একশ্যনৰ ক্ষেত্ৰতে হওক তেওঁলোকে কেনেধৰণে একশ্যনটো শ্বুট কৰে ইয়াতে গোটেই প্ৰচেছটো মানে কেনেধৰণে হয় তো বাজেটৰ কথা আছে বাট মানে আমি যিমান পাৰে মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে কেনিডাৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে বিৰাজ দাৰ অন্তম দাৰ চবৰে মানে ইনপুটটো জৰুৰত হয়তো ইনপুট কৰি এটা লোকেল উৎপাদ হৈছে বুলি ক'ব লাগিব চবৰে ইনপুটবিলাক যোৱাৰ পিছত লোকেল উৎপাদ একদম ফাইনেল একদম অসমত ধামাকা দি দিছে সকলোৱে চাইছে সকলোৱে জানে গতিকে আগলৈ যাতে এনেকৈ সুন্দৰ বুক ছবি আমাৰ অসমবাসী ৰাইজলৈ যাতে আগবঢ়াই আমি সেই কামনা কৰিলোঁ আৰু আমাক কমেডি লাগে আৰু কমেডি লাগে কিন্তু আমাৰ ডাইৰেক্টৰ চাহাবক ক'ব লাগিব অকল আমাৰ বুলি নহয় বেলেগ বেলেগ ডাইৰেক্টৰে বহুত বেলেগ বেলেগ ধৰণৰ ফিল্ম বনাই আছে ভাল ফিল্ম বনাই আছে বিশেষকৈ এতিয়া বহুত ধৰণৰ মানে বহুত ভাল ভাল ফিল্ম আহি আছে আপোনালোকে চবকে সঁহাৰি জনাওক আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিটো আপ কৰক এতিয়া ইয়াৰ পিছত আৰু কিবা প্লেনিং কেনেকৈ কিছু ক'লে তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ কেনিডাৰ জাষ্ট লাইফত চবতছে ডাঙৰ কনফিউজ বোলে তেওঁৰ চিৰিয়াছ ফিল্ম বনাব নে কমেডি ফিল্ম বনাব নেক্সট ফিল্মটো তেওঁ জাষ্ট কনফিউজত আছে বাকী হ'ব আৰু চব ৰিল ড্ৰামাত কি কোৱা দোষী আহিছে গতিকে চাবলৈ নাপাহৰিব লিংক দি দিয়া হ'ব আপোনালোকক পায়ে যাব ৰিল ড্ৰামাত এনেও গম পায় গমেই পাব গতিকে থেংক ইউ ছ' মাছ মনটো দেউৰী আৰু এনেকৈ সুন্দৰ কাম কৰি যোৱা হৰুৱাই থাকা হাঁহি থাকিম আৰু আমি হাঁহিবলৈ ৰেডি আপোনালোকৰ আশীৰ্বাদ লাগিব তেতিয়াহে কাম কৰিব পাৰিম নিশ্চয় নিশ্চয় ৰাইজৰ আশীৰ্বাদ আছে তোমাৰ লগত আছে সকলোৰে লগত আছে এয়া আমাৰ লগত লোকেল মাংসটোৰ মামা আছে ভালনে ভাল আৰু লোকেল উৎপাদ কেনেকুৱা লাগিলে বহুত ভাল লাগিছে আৰু বহুত বছৰৰ মূৰত লগ পালোঁ এনেকৈ লোকেল উৎপাদৰ চাকচেছ পাৰ্টি লগ পালোঁ বহুত আৰু এনেকৈ উৎপাত কৰিয়ে থাকিম আৰু আমি লগ পাই থাকিম আৰু লগ পাম আৰু বাই বাই মোৰ লগত আছে ডাইৰেক্টৰ বোলে নন্দিনী আৰু আমাৰ এক্ট্ৰেছ লোকেল উৎপাদৰ এক্ট্ৰেছ মায়া কেৰেক্টাৰৰ নাম মায়া বাকী আৰু কেনেকুৱা চলি আছে ক'বা নেকি অকণমান তোমাৰ কামৰ বৰ্তমানৰ কাৰণেতো বহুত গৰম কামৰ অৱস্থা বাহিৰ হৈ গৈছে কিন্তু কাম চলি আছে লাহে ধীৰে এমুঠি পুঠি হৈ গ'ল তাৰ মাজতে আমি মই অকণমান এটা ব্ৰেক এটা লৈছোঁ আৰু ঘৰত আছোঁ এইকেইদিন বেছি একো কাম কৰা নাই কিন্তু লাহে ধীৰে কিবা কিবি মাথাত কাহিনী আহি আছে মানে নতুন আমি আকৌ চাবলৈ পাম এমুঠি পুঠিৰ আমাৰ কুলনন্দিনী খুব মৰম লগা মেহেৰৰ ঘৰত আজি মোটামুটি 4.5 বছৰ আগতে আমি লগ পোৱা কিন্তু কুলনন্দিনীৰ ফেচ মোৰ এতিয়া মনত আছে তাই অকণমান হেৰি পাহৰিছে নাই এতিয়া মনত পৰিছে থেংক ইউ কুলনন্দিনী থেংক ইউ ছ' মাছ कुछ बोलो आ जाओ पूनम का ये न्यू हेयर स्टाइल क्योंकि वो कुछ अलग फिल्म कर रही थी क्या था এটা চিনেমা আছে তাপচিবন অসমীয়াতে ক'ব আমি হিন্দী কিয় কৈ আছোঁ বাৰু তাপচিবনৰ প্ৰডাকশ্যন হাউচৰ চিনেমা ভক্তত বুলি নাম আৰু সেইকাৰণে মই ছবিটো ঘূৰাই দিলোঁ ভাল লাগিছে কিন্তু এতিয়া নতুন গজি আহিছে নিউ ষ্টাইল ভাল লাগিছে থেংক ইউ এনেদৰে আমাক ফিল্ম এনেকুৱা সুন্দৰ জমনি ফিল্ম আৰু ফাইটিং ফিল্ম মানে ফাইটিঙো লাগে জমনিও লাগে চব লাগে সেনেকুৱা ধৰণৰ ফিল্ম পুনমৰ পৰা পাই আছোঁ পুনমক আজি লগ পোৱা 3 বছৰে হ'ল কৈ দিছোঁ আৰু কাক কিমান বছৰৰ পৰা চিনি পাওঁ বহুতে ভাবিব যে নতুনে ইউটিউব কৰিছে একেবাৰে বেছি দেখাই আছে কিন্তু মই সকলোকে আগৰ পৰাই চিনি পাওঁ আৰু বহুত মানে আমি একদম ফ্ৰীলি কথা পাতোঁ একদম ফাইট চাইট চলি থাকে মই আৰু একো নাজানো মই শিকিছিলোঁ অলপমান বাদ দিলোঁ তাইৰ নিচিনা এক্সপাৰ্ট হ'ব নোৱাৰোঁ যোনে দেখিছে তেওঁলোকে নিশ্চয় গম পাইছে যে মই কোৰিঅ'গ্ৰাফীবোৰ মোৰ ষ্টুডেণ্টক দি থাকোঁ তেওঁলোকৰ ভিডিঅ'বিলাক আপোনালোকে মোৰ চেনেলত পাই থাকিব আৰু থেংক ইউ ছ' মাছ পুনম ভাল লাগিছে পাৰ্টিত আহি আৰু এনেকৈ মাতিব লাগিব ঠিক আছে फिर बुलाना मुझे ऐसे मैं कहाँ और
এনেকুৱা ধৰণৰ সময় আমি এইটো তাৰমানে লোকেল উৎপাতে এনেকুৱা ধৰণৰ এটা বিশেষ সফলতা পালে সেই একদম আমি তাৰমানে আমি এক্সপেক্ট কৰিছিলোঁ লোকেল উৎপাত বহুত ভাল ৰেছপন্স পাব অডিয়েঞ্চৰ পৰা ইমান হ'ব বুলি এক্সপেক্ট কৰা নাছিলোঁ আৰু এই যে হৈছে সেই কথাটো কণ্টিনিউ হ'ব লাগে মানে আটাইতকৈ ডাঙৰ কথাটো সেইটোৱেই আৰু সেইটোৱে আশা কৰি আছোঁ আৰু আজি ইয়াত আহি পেলাই সেই ফূৰ্তিটোতে আছোঁ যে অলৰেডি আমি ভবাতকৈ বহুত ভাল এটা ৰিজাল্ট পাইছোঁ আৰু আগলৈও এনেকুৱা ধৰণৰ ৰিজাল্ট পাম মোৰ প্ৰথম চিনেমা মই বকুলত এজ এন এক্টৰ কৰিছোঁ কিন্তু ডাইৰেক্টৰ হিচাপে বৰ্ণনি ভটিয়াখন মোৰ প্ৰথম আৰু কেনি বসুমতাৰীৰ লগত মই ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো আৰু তোমাৰ অপেক্ষা বুলি যিখন ৱেব ছিৰিজ তাত আছিলোঁ আৰু লোকেল উৎপাতত মই বিহাইণ্ড দ্য কেমেৰা মানে মই লিখিছিলোঁ লোকেল উৎপাতৰ কাৰণে তো এই টিমটো যিটো টিমৰ লগত মানে আজি এয়া চেলিব্ৰেশ্যন কৰি আছোঁ যে সফলতাৰ আমি এটা পাৰ্টি কৰিছোঁ তো সেই টিমটো আই থিংক মানে আটাইতকৈ ক্ল'জেষ্ট টু দ্য হাৰ্ট মানে এই টিম মিলাপ্ৰীতি আৰু একদম ফূৰ্তি লগাত এটা টিম মানে এনি টাইম ফূৰ্তিত থকা আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি খোৱা বোৱাটো লোকেল কুংফু লোকেল উৎপাতৰ টিম যিটো খোৱা বোৱাটো আটাইতকৈ ভাল হয় একদম উৎপাতেৰে খাব একদম পাক্কা ধন্যবাদ অনুপম দা মোৰ চেনেলত যোৱা কাৰণে আৰু এনেকৈ যে লগ পাই ভাল লাগিছে তাৰপিছতে আমি কথা পাতিম কেমেৰাৰ পিছফালে সদায় থাকে সুৰেশ মোক বৌ বুলি কয় সেইকাৰণে মই নাম কাঢ়ি মাতিম আৰু নমস্কাৰ এজনা মোৰ বৌ ওচৰতে বহুত বছৰ আগতে লগ পাইছিলোঁ লোকেল কুংফুতে লগ পাইছিলোঁ আজি পাৰ্টিৰ কাৰণে লগ পালোঁ ভালো লাগিছে বহুত ভাল লাগিছে সুৰেশ তুমি কি ক'বা আজি প্ৰথমে বৌৰ চেনেলটোত আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগত কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সেইটো প্ৰথমে কৈ দিব আৰু আজি আমি ইয়াত খাইছোঁ আমাৰ লোকেল উৎপাতৰ ছাকচেছ পাৰ্টি আপোনালোকে জানে যে লোকেল উৎপাত ধুনীয়াকৈ চলিছে 3 মাহ চলিছে বহুত বছৰৰ পাছত 3 মাহ চলা ইমান ফাষ্ট মুভি আৰু বহুত ডাঙৰ কথা কিন্তু এই 3 মাহ কণ্টিনিউৱাছলি চলিছে মই ভয়তে ছেকেণ্ড উইকত চাই দিলোঁ মানে ফাৰ্ষ্ট উইকটো চলিল মই সেইটো ছেকেণ্ড উইকৰ পিছত মই যদি নাপাওঁ কি হ'ব মই পটককৈ চাই দিলোঁ সেইকাৰণে আমাৰো এক্সপেক্টেশ্যন নাছিল যে ইমান চলিব 2 উইকছ মেক্সিমাম 3 উইকছ চলিব এনেকৈ ভাবিছিলোঁ পাছত হিন্দী চিনেমা ভাল কিবা আহিব আকৌ মাৰি দিব আগতো কৰিছে আমাৰ লোকেল কুংফু আমাৰ হিট চলি আছিলে তথাপিও বাহুবলী নে কিবা এখন আহিলে উলিয়াই দিলে তেনেকৈ ভাবিছিলোঁ কিন্তু তেনেকুৱা নহ'ল কোনো চুব নোৱাৰিলে লোকেল উৎপাত কৰিয়ে থাকিল লোকেলিটি দেখাই থাকিল ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ সঁহাৰি জনাইছে বহুতখিনি গতিকে এনেদৰে মই বিচাৰোঁ আগবাঢ়ি যাওক লোকেল উৎপাতৰ টিমটো আৰু এনেকৈ টিম হৈ কাম কৰি থাকক গোটেইখিনিকে লগ পাই ভাল লাগিছে ভাল লাগিলে থেংক ইউ আৰু এনেদৰে সুৰেশখিনি কাম কৰি যোৱা চেষ্টা কৰিম আপোনালোকে তোমাৰ ভাল পাইছে কেমেৰাৰ বুলি কাম ভাবোঁ হয় বহুতে ভাল পাইছে গতিকে এনেদৰে আৰু আগবাঢ়ি গৈ থাকা আমাৰ ৰাইজৰ ফালৰ পৰা সহায় সহযোগিতা আছেই লাগিবই কিন্তু আপোনালোকৰ আশীৰ্বাদ থেংক ইউ কিডনী দালাল আৰু এইফালে গুণ্ডাকেইটা বহি লৈছে একদম মানে আৰু ইয়াতে কিডনীৰ আলোচনা কৰি আছে আৰু মই আৰু ভিডিঅ' বনাই আছোঁ চিন্তা নাই মোৰ লগত আছে সকলোৰে চিনাকি মুখ এখন লোকেল উৎপাতৰ কিডনী দালাল বুলি আপোনালোকে নিশ্চয় পাইছিলে চাবলৈ পাইছিলে বেয়া নাম সেইটো নামটোৰে আপুনি একদম ফেমাছ হৈ গৈছে গতিকে আমি সেইটো নামটোৰে মাতিবই লাগিব নামাতিলে কথাটো বেয়া হ'ব অৱশ্যে কিডনী দালাল তেখেতৰ আচল নাম হৈছে ৰূপম ৰাজ কাশ্যপ আৰু তেখেতৰ লগত অলপ কথা পাতোঁ লোকেল উৎপাত মানে খুব জনপ্ৰিয় আমাৰ এতিয়া অসমৰ ভিতৰত মানে খুব সুন্দৰ মানে নাম কঢ়িয়াবলৈ সক্ষম আছে গতিকে আপুনি ইয়াৰ ওপৰত কি ক'ব বিচাৰে মানে কেনেকুৱা ফিলিং এই ফিলিংটো
বিকজ মানুহৰ অসমৰ ৰাইজৰ পৰা যিখিনি কমেণ্ট পাইছোঁ যিখিনি কমপ্লিমেণ্ট পাইছোঁ মানে আমাৰ কাৰণে মই বহুত থেংকফুল হয় আৰু মানে নতুন কাম কৰিবলৈ এটা মানে উৎসাহ দিয়াৰ কাম কৰিছে গতিকে সেইখিনি আমাক সেই বস্তুটো মানে খুব বেছি ভাল লাগিছে 3 মাহলৈ চলিছে 3 মাহ শুনিছোঁ 3 মাহলৈ পুৰা 3 মাহ চলিছে আৰু 3 মাহত আমি মানে বহুতখিনি মানুহৰ পৰা ধুনীয়া কমপ্লিমেণ্ট পাইছোঁ ধুনীয়া কমেণ্ট পাইছোঁ আমি আপোনাক দেখিবলৈ পাইছিলোঁ ছাছপেণ্ডেড ইনস্পেক্টৰ বড়োক পাইছোঁ ছাছপেণ্ডেড ইনস্পেক্টৰ বহুত সৰু এটা কৈছিলোঁ এজ এ খেচেৰা চেয়াৰমেন বুলি আছিলে ছ'চাইটি বৰ বেয়া নাম আপোনাক বেয়া নামে সেইটো নামটোৱে মানে সেইটো লাইনত চাগে এক্টিংটো বহুত বেছি ভাল হয় হ'ব পাৰে দেই কিন্তু মানুহজন নহয় একজেক্টলি কেনেকৈ হ'ব মানে কিডনী দালাল নহয় মই এটা চাকৰি এটা কৰোঁ আৰু ফিল্ম লাইনত আহিছোঁ কেনিৰ থ্ৰুৰে আহিলোঁ কেনিয়ে ল'লে চ' লোকেল উৎপাদনত এটা ভাল প্ৰেৰণা এটা পালোঁ মই কৰিছোঁ ভাল লাগিছে তাত পাব্লিকৰ যিটো ৰিয়েকশ্যন পাইছোঁ ইটছ ভেৰি নাইচ ইট ৱাজ ভেৰি নাইচ চ' তাৰ বাবে বহুত থেংকফুল বহুত ধন্যবাদ অসমৰ ৰাইজলৈ আৰু কি ক'ম আজি এটা চেলিব্ৰেশ্যন এটা হৈ আছে লোকেল উৎপাদন আমাৰ কিমান ৰেঞ্জ হৈছিলে মানে আমি 1 crore শুনিবলৈ পাইছিলোঁ কিন্তু 1.3 মান 1.4 চামথিং তেনেকুৱা 3 মাহ চলিছে কিন্তু 3 মাহ চলিছে সেইটো আমি সদায় এতিয়া গম পাইছোঁ গতিকে এনেকৈ যদি আমাক আকৌ সুন্দৰ ফিল্ম দি থাকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমাক আচলতে লাগে মানে জীৱনত এনেকুৱা কিছুমান সময় থাকে য'ত আমি এণ্টাৰটেইনমেণ্টটো বিচাৰোঁ গতিকে এনেকুৱা ধৰণৰ ফিল্মে আমাক অলপ যদি সুখী কৰিব পাৰে আমাৰ কাৰণেই ভাল সকলোৰ কাৰণেই ভাল গতিকে থেংক ইউ ছ' মাছ ৰূপম দা আজি লগ পালোঁ ইয়াতে আৰু এনেকৈ যদি আগতে লগ পাই থাকোঁ বহুত ধন্যবাদ এইখিনি থেংক ইউ ছ' মাছ থেংক ইউ মোৰ লগত আৰু এজন আছে তেওঁক খেচেৰা চাকৰি দালাল নামটো বৰ বেয়া দিছে কিন্তু মই চিনাকি কৰি দিছোঁ আমাৰ লোকেল উৎপাতৰ মই আচলতে চিনাকি কৰি দিয়াৰ প্ৰয়োজনে নাই তথাপি ওলাই গৈছে মানে এনেকৈ কৰি গৈছোঁ আকৌ ওলাই গৈছে মৃগেন্দা বুলি কয় আমাৰ মৰমৰ মৃগেন্দা এখেতৰ ঘৰ হ'ল মঙলদৈ আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে লোকেল উৎপাত একদম পূৰা ফাটাফাটি মানে লোকেল উৎপাত ফাটাফাটি ৰাইজে আদৰি লৈছে আমাৰ লোকেল উৎপাদক সেইকাৰণে সকলোবোৰ ৰাইজকে ধন্যবাদ ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ বাবে আমাৰ কষ্টখিনি বৰ মৰম দিয়াৰ বাবে আৰু তাৰ বাবে আজি আমি একগোট হৈছোঁ ছাকচেছ পাৰ্টি অঁ খালোঁ মই চবেই কৈছোঁ যি আছে গোটেইখিনি অলপ অঁ খাব পাব লাগিব আৰু এইটো যিটো গেডাৰিং মানে কিছুমান কথা চাগে অসমীয়া চিনেমাত অলপ বিৰল হৈছে এইখন লোকেল উৎপাদত খানা ছাকচেছ পাৰ্টি এটা হৈছে চিনেমা ৰাইজে ভাল পাইছে তাৰপিছত আৰু পইচাও ৰিটাৰ্ণ আহিছে সেইটো সকলোতকৈ ডাঙৰ কথা অৱশ্যে আমাৰ অসমীয়া চিনেমাবোৰত আমি দেখা পাওঁ যে ইনভেষ্ট কৰে কিন্তু সেইখিনি নোহোৱাৰ পিছত মানুহখিনি হাৰি যায় আৰু দ্বিতীয়বাৰ ফিল্ম কৰিবলৈ সংকোচ কৰে অঁ দ্বিতীয়বাৰ আৰু যিবিলাক ওৱান টাইম প্ৰডিউচাৰ এইবিলাকে ভয়ে খাই যায় তেওঁলোকে মানে কৰিবই নোখোজে গতিকে লোকেল উৎপাত মানে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যোনখিনি আশা এটা হোপফুল হৈছে ৰাইজ আৰু যে মানুহে চিনেমা চাই অকল চিনেমা হলতো যে চিনেমা চলি যে ৰিটাৰ্ণ আহিব পাৰে সেইটো ৰিটাৰ্ণটো আনিছে আৰু এইখন আমাৰ আই থিংক টিমৰ এইখন চতুৰ্থখন পাৰ্ট 1 পাৰ্ট 2 লোকেল উৎপাত আৰু এতিয়া ৱেব ছিৰিজো আনি আছে তিনিটাই দিছে গতিকে আমি আকৌ ৱেইট কৰি আছোঁ কিন্তু এনেকুৱা ৱেব ছিৰিজো কৰিছোঁ তাকে বনাব স্পেচিয়েল কিবা দেখিলে নেকি এইবাৰ যে এনেকুৱা দালালি দি দিলে অঁ নাই কেনিয়ে নিজেই ভাবে কাষ্টিংটো সুকীয়াকৈ কেনিয়ে কৰে আমিতো দেখিবলৈ পাইছিলোঁ গুণ্ডা হৈছোঁ গুণ্ডাত আছিলে মোৰ খুব ভাল লাগিছিলে এইটো ডাইলগ এটা যে আছিলে সেইটো এটা ডাইলগ আৰু কেইটামান ডাইলগ ফেমাছ হৈছিল এই উৎপাদক গালি দিয়াটো কুকুৰৰ পোৱালি জখনি যোৱা সেইটো ইম্প্ৰভাইজ হৈছিল তাৰমানে পাৰি ল'লোঁ কেনেকৈ ক'লোঁ মই দুটামান গালি দিম দেই এইকেইটা মেমৰিৰ ফালে এনেকুৱা গালি দিয়া হয় কুকুৰৰ পোৱালি জহনি চোৱা হে মই পাহৰিলোঁ একচুৱেলি কিন্তু গালি দুটা মনত আছে আমি তহঁত দুটাকে দিছে কুকুৰৰ পোৱালি জহনিত যোৱা আমি তহঁত দুটাকে বিচাৰি আছিলোঁ এইটো এটা
আচল কথা হ'ল মোৰ এই ডাইলগটো বহুত ভাল লাগে সেইকাৰণে মই মৃগেন্দাক ক'লোঁ এবাৰ থেংক ইউ ছ' মাছ মৃগেন্দা আৰু তেনেকুৱা পাৰ্টি মইতো টিভিতে পাৰ্টি আপোনালোকে ইমান ধুনীয়া এক্টিং কৰে গতিকে এক্টিংটো মোৰ কাৰণে বহুত দূৰৰে কথা তথাপিও ছাছপেণ্ডেড ইনস্পেক্টৰৰ ওপৰত মই অকণমান কৰিবলৈ পাইছোঁ তোমাৰ ভাল হৈছে অকণমান কৰিবলৈ পাইছিলোঁ আৰু তুমি নিজে তোমাৰ কামবোৰ চাই থাকোঁ নিজে ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মডেল হয় ভাল লাগে তোমাৰ আপডেটবোৰ পাই থাকোঁ আৰু ভাল কৰি থেংক ইউ আৰু আপোনালোক বহুত ধন্যবাদ ইমান দূৰৰ পৰা আহিছে আজি আমাৰ পাৰ্টি হৈছে জাষ্ট আহি পালোঁ পাৰ্টিৰ পৰা ভাল লাগিল সকলোকে লগ পাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব এনেধৰণৰ বেলেগ বেলেগ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম গতিকে ধন্যবাদ মোৰ ভিডিঅ'টি চাই থকা বাই লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল